যদি আপুনিও আইফোন বা ডিএসএলআর বা এনেকুৱা বহুত দামী দামী বস্তুবোৰ অনলাইন অৰ্ডাৰ কৰে তেতিয়া এবাৰ এই ভিডিঅ' ক্লিপটো নিশ্চয় চাওক আৰু এই ভিডিঅ' ক্লিপত দেখুওৱা হৈছে যে কেনেকৈ ফ্লিপকাৰ্টত আইফোন অৰ্ডাৰ কৰাৰ পাছত বক্সৰ ভিতৰত আইফোন নহয় নিৰ্মা চাবোন ওলাইছে আৰু এই কাণ্ডটো সিমৰন পাল সিং নামৰ মানুহ এজনৰ লগত ঘটিছে যেতিয়া তেওঁ বিগ বিলিয়ন ডেজৰ সেল চলি থাকোতে এটা আইফোন 12 অৰ্ডাৰ কৰিছিলে ফ্লিপকাৰ্টত কিন্তু আইফোনৰ হলনি বক্সৰ ভিতৰত কাপোৰ ধোৱা চাবোনহে ওলালে সো এনেকুৱা স্কেমবোৰ আগতেও চলিছিলে এতিয়াও চলে আৰু পাছতো চলিয়ে থাকিব আৰু এই স্কেমবোৰ ফ্লিপকাৰ্টে জানি বুজি নকৰে ফ্লিপকাৰ্টেনো কেলে বিচাৰিব যে তেওঁৰ নামটো বেয়া হোক এনেকেতো কোনো ফ্লিপকাৰ্টৰ পৰা বস্তুই নিকিনিব তো আচলতে এইবোৰ পেকেজিংৰ সময়ত কিছুমান সত্যান কৰ্মচাৰী বোলে গণ্ডগোল কৰে আৰু এই স্কেমবোৰ বেছিভাগ দামী দামী বস্তু যেনেকৈ আইফোন বা ডিএসএলআৰ নিচিনা বস্তুবোৰত হয় সো মই আপোনাক এইটোৱে ৰিকমেণ্ড কৰিম যে অনলাইন শ্বপিং কৰক কিন্তু আইফোন বা ডিএসএলআৰ নিচিনা দামী দামী বস্তুবোৰ নল'ব সেইবোৰ অফলাইনত কিনাই ভাল এতিয়া এই মানুহজনৰ ভিডিঅ' ৰেকৰ্ড কৰিলে বুলিহে সবে জানিব পাৰিলে যে কেনেকৈ এই স্কেমবোৰ হয় আৰু এই মানুহজনেতো নিজৰ পইচা ৰিফাণ্ড পাই গ'ল কিন্তু এনেকুৱা বহুতো মানুহ আছে যিবিলাকৰ লগত এনেকুৱা স্কেমবোৰ হয় কিন্তু তেওঁলোকে নিজৰ পইচাটো ঘূৰাই নাপায়